হেল্ল' বন্ধু বান্ধৱীসকল, এডি নলেজ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথম প্ৰশ্ন হৈছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, উমেশ চন্দ্ৰ বেনাৰ্জী। নেক্সট, নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন? ইয়াৰ 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট, বৰ্তমান কোনখন দেশ পৃথিৱীৰ আটাইতকৈ জনবসতিপূৰ্ণ দেশ? অপশ্যন 4টা দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভাৰত। নেক্সট, ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? অপশ্যন 4টা দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, গোৱা। নেক্সট, মাতৃ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 30 জানুৱাৰী। নেক্সট, পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? ইয়াততো 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নীল নদী। নেক্সট, ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, সৰ্বপল্লী ৰাধাকৃষ্ণ। নেক্সট, অসমৰ ৰাজ্যিক গছ কি? ইয়াতো 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, হলং গছ। পিছৰ কুৱেশ্যনটো হৈছে, বৰ্তমান অসমৰ ৰাজ্যপালজনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গোলাপ চন্দ্ৰ কাটাৰিয়া। নেক্সট প্ৰশ্ন, বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন? ইয়াৰ উত্তৰ হৈছে সূৰ্যকান্ত হাজৰিকা। নেক্সট, বৰ্তমান ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কোন? ইয়াৰ উত্তৰটো হৈছে জগদীপ ধনখড়। নেক্সট, বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শক্তিকান্ত দাস। নেক্সট প্ৰশ্ন, বৰ্তমান অসমৰ জিলাৰ সংখ্যা কিমান? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, 31খন। নেক্সট, বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, 7খন। নেক্সট, বৰ্তমান অসমৰ তেল শোধনাগাৰ কেইটা? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 4টা। নেক্সট, কোন গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, পৃথিৱী। নেক্সট, কোন গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মংগল গ্ৰহক। নেক্সট, সূৰ্যৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বুধ গ্ৰহ। ইয়াৰে পিছৰ কুৱেশ্যনটো হৈছে, সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, নেপচুন। নেক্সট প্ৰশ্ন, সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত? ইয়াতে অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব বি, তৃতীয়। বন্ধু বান্ধৱীসকল, আজিৰ আমাৰ শেষৰটো প্ৰশ্ন হৈছে, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বৃহস্পতি।